মিচিং সম্প্ৰদায়ৰ এটা পৰ্যায়ত যি নেকি পৰিৱেশ মুখৰিত হয় মানুহৰ মৃত্যু যি এটা ক্ষণত আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ আজি যি এটা শোকাকুল পৰিৱেশ যি লক্ষণীয় এটা পৰিৱেশ হৈছে পৰিয়ালৰ এই পৰিয়ালৰ বিষয়ে আপুনি কি জানে কওকচোন বাৰু এই পৰিয়ালৰ বিষয়ে এই পৰিয়ালৰ বিষয়টো আৰু কি জাত কি পৰিয়াল এতিয়াতো মানে ছোৱালীজনী মানে বোৱাৰীটো ঢুকালেতো সেইটো কাৰণে অমুক ৰাইজে মানে চবে মানে মিলি জুলি খোৱাটো দি আছে গতিকে বয়স কিমান আছিলে বাৰু বয়সটো এনে আপোনাৰ মানে 35 মান হৈ যাব 35 মান হৈ যাব তেখেতৰ বেমাৰ কিমান দিনৰ পৰা হ'ল বাৰু বেমাৰটো দুমাহমান বেছিয়ে হৈছে আচ্ছা তেওঁৰ পৰিয়ালৰ ল'ৰা ছোৱালী তেওঁ মতা ল'ৰা ছোৱালীটো ল'ৰা এটা আৰু ছোৱালী এটা ল'ৰাটোৱে এবাৰ মেট্ৰিক দিব তেওঁৰ যি পৰিবাৰ আছে তেওঁ মতাজন আছে নাই মতাটো আছে আচ্ছা ককাই ভাই কেইজন তেওঁলোকৰ ককাই ভাই ইহঁতৰ 4জন বৰ্তমান কেইজন আছে 4জন এতিয়া আছে বৰ্তমান 4জন আছে সিহঁতৰ মিচিং মতে তেওঁলোকৰ পৰিয়ালটো কি কয় মিচিং পৰিয়ালে আৰু আপোনালোকৰ পৰিয়াল একেই আমাৰতো আমাৰ সিহঁতৰ কি হয় আপোনালোকৰ কি ৰিচং না কি পৰিয়াল আমাৰ ভনী আছিলে বৰ্তমানতো তাই নেকি আচ্ছা চৰকাৰৰ কিবা মানে চিকিৎসা কিবা ব্যৱস্থা লৈছিলে নেকি চৰকাৰৰ চিকিৎসাটো কৰিছিলে তাতো বাৰু হোৱা নাই মানে কিমান দিনৰ পৰা তেওঁ বেমাৰ হৈছিলে বাৰু বেমাৰটো দুমাহমান বেছি আছে তথাপিতো আইতাটো এই মনে মনে ভিতৰত পোৱাটোতো আমি নাজানো যিটো আমাৰ জানামতে মানে দুমাহ বেছি মেডিকেলত নিয়া হৈছিল মেডিকেলত আছাম মেডিকেলত চিকিৎসা কৰা হৈছিল তেওঁলোকে কি ক'লে মেডিকেলততো আৰু কি ক'ব আৰু মানে বেমাৰটো মানে অলপ ডাঙৰ আছিলে মানে গুৱাহাটীলৈ মানে প্ৰথমতে মানে কৈ দিছিলে বাইকো নাই পালে চাওঁতে মানে গুচি গ'ল তেওঁ চিকিৎসা সম্পূৰ্ণ কৰা হৈছিল কিন্তু চিকিৎসাটো ঘৰৰ সকলো পৰিয়ালে ডাক্তৰতো আপুনি কি হয় তেখেতৰ জঙলি হয় তাৰপিছত এই কিবা পৰিয়ালৰ সকলোৱে বৰ্তমান ধৰক যি ব্যৱস্থা লৈছিলে ন মিচিং পেন লৈ মানে লুটো পেন বাৰু তথাপিও তেওঁলোকে মানে বচাব নোৱাৰিলে ভগৱানে যি কৰে সেইটোৱে ভগৱানৰ এতিয়া ধৰক আপোনালোকৰ এতিয়া কেইজন লোকে বীৰবীৰ মম কেইজন চুপাকে কেই নম্বৰ এতিয়াতো কেই নম্বৰ 4 নম্বৰ কিয় নলো চাইছে ন বেমাৰ আজাৰ বেজুৱাই পুঠি কাটাক সেইজনী কি নাম আছিলে ছোৱালী যি মৰিলে তেওঁৰ নাম আমিনে মকন সমলেশ্বৰী তাৰপৰা সেই নামটো মিলবং ডেম আমিনে মকন তেওঁলোকে সম্পূৰ্ণ মানে যি পৰীক্ষা কৰিলে তেখেতে ক'ব বিচাৰিছে যেন আজি মেডিকেলতো দেখুৱালে কিন্তু তেখেতৰ আত্মাই আজি পৰলোকলৈ হ'ল কিন্তু পৰিয়ালত কিন্তু কোনো দুখ নাই সকলোকে চাইছে জ্ঞাতি পৰিয়ালে এনেদৰে সহানুভূতি আগবঢ়াইছে আমাৰ বাইদেউ একো নক'ব নেকি মিচিং পাই লুটা পাই আইতাৰ পৰা লৈ মোলো কিন্তু ই ক'লে বাৰু যি নহওক সম্পূৰ্ণ যি ভাবিছে এয়া সমাজৰ সকলো আছে আচ্ছা শান্তি তই ভক্ত আহিছে আপুনিতো জানে আজি কি পৰিয়ালৰ আজি যি মৃতক হ'ল কি পৰিয়ালত আছিলে ইছনা তাই আজি যি মৃতকৰ যে এয়া হ'ল কি পৰিয়ালৰ তাই নাম मैं हिंदी में बोलूँगा बोलिए हिंदी में बोलिए
ये मेरा अल्पोती का औरत धोखा गया उसी के लेने मैं बाबा लकीपुर का मैं मिसिंग नहीं मैं बड़ा हूँ मैं सोने नहीं सकता मैं प्यार में रो रहा हूँ अच्छा हो उसको जाए सोने नहीं सकती हूँ हो जाए चंद्रमा धरती माँ का प्रणाम करके मेरा হৈ যায় সকলো পৰিয়াল আজি এনেদৰে উপস্থিত শোকাপুল এটা পৰিৱেশ এনে পৰিৱেশত মই সুধিব বিচাৰিছোঁ আমাৰ ভাইটি আছে তেখেতক মই দুআষাৰ মিচিং বা অসমীয়াতে সুধিব বিচাৰিছোঁ আজি যি তেখেতে যে মৰিলে তেখেতৰ আপোনালোকৰ একে পৰিয়াল নেকি একে পৰিয়াল সিহঁতে কি হয় যি এতিয়া মৰিলে মোৰ জানি হয় জানি পেহী ইয়াৰ পেহী হয় ন পেহী আজি শোকাকুল পৰিৱেশত তেখেতলোকে এনেদৰে সকলোৱে সন্মান ভাৱকাৰে আজি ৰখি আছে আমি জ্ঞাতি হিচাপে আপোনাক সুধিছোঁ আজি যেন এনে শোকাকুল এটা পৰিৱেশত উপস্থিত হৈ আছে সকলোৱে ইয়াৰ বিষয়ে আজি আপোনালোকৰ লখিমপুৰ হয়নে আপুনি ইয়াৰ বিষয়ে কিবা এটা কওকচোন বাৰু যি জানে এখন আমাৰ লখিমপুৰ গাঁও হয় আমাৰ আজি 2-3 দিন হৈ গ'ল হয় আমাৰ এই মাহী লাগে আমাৰ এই মাহী ঢুকালে মাহীৰ নাম মাহীৰ জান ঠাই আছিলে তাৰ মিলবংটো জিৰ'ত আছিলে তাৰ ৰিচং আছিলে আমাৰ মিচিং সমাজৰ কিন্তু আমি আমাৰ মিচিং সমাজৰ এনেকৈ ঢুকালে আমাৰ নিয়ম এনেকৈ কৰে কিন্তু তিলনীটো মানে এই নিয়মটো এইটো আমি এনেকৈ আমাৰ কাজ চাজ এনেকৈ আমি ফূৰ্তি কৰি থাকোঁ আমাৰ আচ্ছা তেখেতে কি বেমাৰত আপোনালোকৰ জ্ঞাতৰ ঠাই কি বেমাৰত তেখেতে তাৰ বেমাৰটো মানে ক'বলৈ ছাৰ কি ক'ম ন আৰু তাৰ বেমাৰটো ক'বলৈ ক'লেতো আমি কান্দিবলগীয়া হৈ যায় মানে চকপানী ওলাই যায় মানে ক'বলৈ হ'লে তাৰ বেমাৰটো মানে ডক্টৰ মতে কৈছিলে হাৰ্ট এটেক আছিলে কিবা আৰু তাৰ মাজত আছে আৰু 2-3টা বেমাৰ আছিলে এই বিষয়ে মানে তাক মানে বচাব নোৱাৰিলোঁ আমাৰ চিকিৎসা কৰা আমি ডিব্ৰুগড়ত তাত চালোঁ বহুত ডিব্ৰুগড় মেডিকেলত হ'লেও তাক বচাব নোৱাৰিলোঁ ঘৰত আনিলোঁ ঘৰতে ই মৰিলেগৈ আৰু আচ্ছা তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী তাৰ কেইটা আছে তাৰ ল'ৰা ছোৱালী মানে তাৰ ল'ৰা এটা ছোৱালী এটা তাৰ ল'ৰা এতিয়া মেট্ৰিক ফাইনেল দিব আৰু ছোৱালীজনী এনেকৈ 9ত পঢ়ি আছে আৰু 9ত পঢ়ি আছে মোৰ হেৰি হ'লেও মই অলপ দূৰত আছে কি কৰিম আৰু ছাৰ কবি আৰু নকবি আৰু ধন্যবাদ তেখেতে ক'ব বিচাৰিছে যে যি চিকিৎসা কৰিছিলে তেওঁ চিকিৎসা তেওঁলোকে বিফল হ'ল আৰু নকওঁ আৰু তেওঁলোকৰ লখিমপুৰত এনে এটা শোকাকুল পৰিৱেশ বৰ্তমান এই শোকাকুল পৰিৱেশত মইনো কি ক'ম তেখেতৰ জ্ঞাতাৰ্থ যি সকলোৱে এনেদৰে আজি এটা পৰিৱেশত তেওঁলোকে সৃষ্টি হৈছে সেয়েহে সকলোকে আমি জনাব বিচাৰিছোঁ যে যিকোনো সময়ত মানুহৰ জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে এনে এটা পৰ্যায়ত যেন আজি সকলোৱে উপস্থিত থাকি তেওঁলোকৰ সন্মান সহকাৰে আজি তেওঁলোকৰ যি নেকি সেয়া পৰিৱেশ সেয়াই গঠন কৰি উঠিছে আমাৰ ডাঙৰ দাও আছে চাগে ডাঙৰ দাক বাৰু এটা কথা সুধিবলৈও মই বৰ্তমান বহু মুহূৰ্তত অসুবিধা হৈ আছে সেয়েহে মই সকলোকে সুধিছোঁ আজি এই যে শোকাকুল পৰিৱেশত সকলো উপস্থিত আছে আজি কেইদিন হ'ল মৰা মানে আমাৰতো শুক্ৰবাৰে মৰিছে সোমবাৰে আপোনালোকৰ কিবা হয় নেকি যি মোৰ মানে আটাইনে আছিলে তেওঁলোকৰ মানে কিহৰ বেমাৰটো কি বেমাৰ আছে বেমাৰটো মানে হাৰ্ট এটেক আৰু প্ৰেছাৰ ষ্ট্ৰক এনেকুৱাতে মানে মেডিকেলত আছিলোঁ 7 দিন হৈ গ'ল মেডিকেলত চিকিৎসা সম্পূৰ্ণ কৰা হৈছিল মেডিকেলে কি ৰিপৰ্ট দিলে বাৰু মেডিকেলে মানে প্ৰেছাৰ ষ্ট্ৰকটো বেছি মাইনত পাই গ'ল তাৰপিছত হাৰ্ট এটেকটো বেছি হৈ গ'ল বেমাৰটো মানে অলপ ডবল হৈ গ'ল সেইটোৰ কাৰণে চিকিৎসাটো তেওঁলোকে মানে পঠিয়াই দিলে বহুত বেজুৱাই পঠি চোৱা হৈছিল এনে পৰ্যায়ত তেখেতলোকে যেন বচাব নোৱাৰিলে কিন্তু ইমান প্ৰচেষ্টাৰ মূৰতো আজি আমাৰ এই যি শোকাকুল পৰিৱেশ চলি আছে লখিমপুৰ এই গাঁও অঞ্চলত সেয়েহে আমি জনাব বিচাৰিছোঁ সকলোকে এনে এটা পৰ্যায়ত যিকোনো সময়তে জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে সেয়েহে সকলোকে আমি এই পৰিৱেশত আজি আমি দেখুৱাবলৈ লৈছোঁ সকলো আজি কিন্তু মনত মৰ্মান্তিক এটা বেজাৰ মানুহৰ মনত কান্দোন উপলব্ধ সকলোকে মই দেখুৱাবলৈ মই যত্ন কৰিছোঁ এয়া সকলোৱে উপস্থিত আছে আজি শোকাকুল পৰিৱেশত আমি জনাব বিচাৰিছোঁ আজি
মিচিং মেল লৈ মেলৰ কাপোৰক মানে ইমান শোকাকুল পৰিৱেশ কেইদিন হ'ল মৰাটো কেইদিন শিকাব 2 দিন 3 দিন হৈছে ন চিকিৎসা কৰা হৈছিলে নেকি হা মেডিকেল চাইছো কিন্তু আপোনাৰ কি হয় জাঁ জুৱলি অঁ জাঁ জুৱলি মিচিং মেল উঠাবেন ন কম লাগি থাকে এৰে বেমাৰ হোৱা কিমান অটো শিকাব বেমাৰ দে কেইমাহ শিকাব তেখেতে অঁ চিকিৎসা মেডিকেলত নিছিলে ন বয়স বজাই ইমা দা 30-35 বছৰ বয়স তেখেতে এনেকুৱা এটা শোকাকুল পৰিৱেশত সকলো মানে এটা পৰ্যায় হৈ হ'ল এয়া তেখেতৰ মাক আজি এনেধৰণে আজি এয়া তেখেতে মানে উপবাসে আছে 3 দিনে তেওঁ নোখোৱা নোবোৱাকৈ আজি 5 দিন তেওঁ নোখোৱা নোবোৱাকৈ এনেদৰে থাকিব লাগিব লগতে আমাৰ ইয়াৰ সকলোৱে উপস্থিত থাকি এনেদৰে সুন্দৰভাৱে আজি এটা পৰিৱেশত তেওঁলোকে বজাই ৰাখিছে যেন মানুহৰ যাতে মনত যি পৰিৱেশ যি উপলব্ধ কৰিব লাগে তেখেতৰ সকলোখিনি জানে যে মই হ'ব পাৰে তাকে আচ্ছা মই কথা এটা ইয়াৰ পৰা সুধিছোঁ আচ্ছা কেইদিন হ'ল 3 দিন আচ্ছা আজি আমাৰ কিবা কওকচোন কি লাগে তেওঁলোকৰ বেমাৰ আজাৰ বিষয়ে কিবা জানে নেকি মানে কি ক'ম আৰু এই বেমাৰটো মানে প্ৰেছাৰত ষ্টক লগতে এই কিবাটো লগ লাগে লগতে আৰু মানে কিবা হ'ল মানে সেইকাৰণে বেছি দিন যায় নাথাকিলে মানে ধন্যবাদ তেখেতে ক'ব বিচাৰিছে যে এটা সুন্দৰ পৰিৱেশত কি কৰিব আমাৰ সকলোকে আমি জনাব বিচাৰিছোঁ যে জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে সেয়েহে এনেধৰণৰ পৰ্যায়ত আজি লখিমপুৰ সমাজৰ যি কোনোবাই কিবা ক'ব নেকি কোনোবাই কিবা ক'লে ক'ব পাৰে মানে এনে এটা পৰ্যায়ত আমি ক'ব বিচাৰিছোঁ কি লাগে তোমাৰ যে এতিয়া কি লাগে মামী লাগে মামী শোকাকুল পৰিৱেশত আজি সকলোৱে চকুলো বৈ আহিছে কান্দোনৰ ৰক্ষা নাই ঘৰখন যি পৰিৱেশত মুখৰিত হৈছে এনে এটা পৰ্যায়ত আমি নিজেও মনতে মৰ্মান্তিক ঘটনা ঘটিছে লখিমপুৰ কি পৰিয়াল আছিলে সিহঁতে কি পৰিয়াল আছিলে তাই পৰিয়াল আজি শোকাকুল পৰিৱেশ এটা ঘটনা ঘটিছে সেয়েহে আমি সকলোকে ধন্যবাদ জনাই পুনৰবাৰ পৰৱৰ্তী সময়ত আপোনালোকক যি নেকি আমি সূচী কেতিয়া হ'ব শুকুৰবাৰে তেওঁলোকৰ সূচী হ'ব এয়া সূচী আৰু আমাৰ ধৰক যিদৰে মিচিং সমাজত কৰে সকলোকে সূচীত সকলোকে আমন্ত্ৰণ সকলোকে মাতিছে সকলোকে সূচীত মাতিছে নাই বহুতো কোনে সূচীত সকলোকে নিমন্ত্ৰণ জনাওক সূচীৰ দিনাত সকলোকে আপোনালোকে মাতিছে নাই ইয়ালৈ তেওঁলোকে কৈছে সূচীৰ দিনাত সকলোৱে আহি লখিমপুৰ ৰাইজে ইয়াত থাকি উপস্থিত হৈ তেখেতে থাকিব লাগিব আজি আমাৰ সকলো জাঁ জুৱলি জোঁৱাই পৰিয়ালে কৈছে সূচীত সকলোৱে লখিমপুৰ ৰাইজে উপস্থিত থাকি ইয়াত মানে সূচীটো সুচাৰুৰূপে কি বাৰে হ'ব শুকুৰবাৰে আহি উপস্থিত হৈ সকলোৱে জাক জমতাৰে আজি মৃতকৰ যি পৰিৱেশ সেয়া মুখৰিত কৰিব লাগিব সকলো ৰাইজকে সন্মান সহকাৰে জনাই আজি তাই পৰিয়ালৰ উন্নতি কামনা কৰি মৃতকে যাতে শান্তি পায় তেখেতে মৰিলেও যাতে জীয়াই থাকে তাৰ কামনাৰে ধন্যবাদ জনাই আজি পুনৰবাৰ জনাই নমস্কাৰ ধন্যবাদ।